নমস্কাৰ বন্ধুসকল, মই অনুপম নাথ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপুনি কিদৰে আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ নিজৰ মোবাইলৰ পৰাই অনলাইন যোগে। হয় বন্ধুসকল, যদি আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছে আৰু এতিয়ালৈকে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন পোৱা নাই, তেতিয়াহ'লে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন কেনেদৰে আপোনাৰ নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব অনলাইন যোগে। বা বন্ধুসকল, যদি আপোনাৰ ওচৰত আধাৰ কাৰ্ড আছে আৰু আপোনালোকে যদি আপোনাৰ আধাৰ কাৰ্ডখনৰ এটা ছফ্ট কপি বা এটা কম্পিউটাৰাইজ কপি ডাউনলোড কৰি ল'ব বিচাৰে, তেতিয়াহ'লে কেনেদৰে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি এতিয়ালৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শিকাও আহক। গতিকে বলক ফ্ৰেণ্ডছ, বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাউনলোড কৰিবলৈ বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু অ'পেন হোৱাৰ পিছত ব্ৰাউজাৰটো আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব uidai.gov.in। টাইপ কৰি আপোনালোকে এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকৰ সন্মুখত আধাৰ কাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে খোল খাই যাব। আপোনালোকে ৱেবছাইটটো ডেস্কটপ ভাৰ্চনত অন কৰি ল'ব। ডেস্কটপ ভাৰ্চনত অন কৰিবলৈ আপোনালোকে লেফ্ট ছাইডৰ একেবাৰে ওপৰৰ থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান তলৰ এটা অপশ্যন দেখিব পাইছে ডেস্কটপ ছাইট বুলি, আপোনালোকে এই সৰু বক্সটোত টিক কৰি দিব। টিক কৰি দিয়াৰ লগে লগে ৱেবছাইটটো আপোনালোকৰ সন্মুখত ডেস্কটপ ভাৰ্চনত খোল খাই যাব। বন্ধুসকল, এই ৱেবছাইটৰ লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি এই ৱেবছাইটলৈ ডাইৰেক্ট ৰিডাইৰেক্টিং হৈ যাব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পাইছে, মই জুম কৰি দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত দেখিব পাইছে ডাউনলোড আধাৰ। আপোনালোকে চিম্পলি এই ডাউনলোড আধাৰৰ ওপৰত ক্লিক কৰিব। ডাউনলোড আধাৰৰ ওপৰত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। আপোনালোকে পেজটো ডেস্কটপ ভাৰ্চন কৰি ল'ব। ডেস্কটপ ভাৰ্চন অন কৰি লোৱাৰ লগে লগে বন্ধুসকল ইয়াত আপোনালোকে এটা অপশ্যন দেখিব পাইছে ডাউনলোড ইলেক্ট্ৰনিক কপি অফ ইয়ৰ আধাৰ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন তিনিটা পদ্ধতিৰে ডাউনলোড কৰিব পাৰে। যদি আপোনাৰ ওচৰত আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটোৰ পৰা আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। বা ইয়াত আপোনালোকে দেখিব পাইছে যিটো ভিজুৱেল আইডি বা VID বুলি কোৱা হয়, আপোনালোকৰ VIDৰ পৰা আপোনালোকে আধাৰ কাৰ্ডখন আপোনাৰ ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, যিসকলে আধাৰ কাৰ্ডৰ বাবে নতুনকৈ এপ্লাই কৰিছে আৰু এতিয়ালৈকে আধাৰ কাৰ্ডখন পোৱা নাই, তেখেতসকলৰ এনৰলমেণ্ট আইডিটোৰ পৰাই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব লাগিব। এনৰলমেণ্ট আইডিটো বন্ধুসকল আপোনালোকে আপোনালোকৰ যিখন একনলেজমেণ্ট শ্লিপ আছে সেই শ্লিপখনৰ ওপৰত পাই যাব। একনলেজমেণ্ট শ্লিপ হ'ল বন্ধুসকল আধাৰ কাৰ্ডখন আপোনালোকে যেতিয়া নতুন এখন আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিলে, আবেদন কৰাৰ সময়ত আপোনালোকৰ হাতত এখন শ্লিপ দিয়া হৈছিলে আৰু সেই শ্লিপখনকে একনলেজমেণ্ট শ্লিপ বুলি কোৱা হয়। আৰু সেই শ্লিপখনতে আপোনালোকে আপোনালোকৰ এনৰলমেণ্ট আইডি আৰু এনৰলমেণ্ট আইডিৰ ডেট আৰু টাইমটো পাই যাব। আপোনালোকে ইয়াত প্ৰথম ওপৰৰ বক্সটোত আপোনালোকে আপোনালোকৰ এনৰলমেণ্ট আইডিটো বহুৱাব আৰু তলত আপোনালোকে যিটো ইয়াত মই জুম কৰি দেখুৱাইছোঁ, যিটো ইয়াত আপোনালোকে এইটো কেলেণ্ডাৰ আইকন দেখিব পাইছে, এই কেলেণ্ডাৰ আইকনত ক্লিক কৰি আপোনাৰ ডেট আৰু টাইমটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে তলত যিটো কেপচা কোড দেখিব পাইছে, কেপচা কোডটো আপোনালোকে খালী বক্সটোত বহুৱাই দিব। বহুৱাই দি আপোনালোকে চেণ্ড OTP অপশ্যন যিটো তলত দেখিব পাইছে, চেণ্ড OTP অপশ্যনত ক্লিক কৰিব। আৰু OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিলে বা যিটো নম্বৰ আপোনালোকে আধাৰ কাৰ্ড বনোৱা সময়ত দিছিলে, সেই নম্বৰত এটা OTP কোড আহিব আৰু সেই OTP কোডটো আপোনালোকে ভেৰিফাই কৰাব লাগিব। OTP কোডটো ভেৰিফাই কৰাৰ পিছত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, মই মোৰ আধাৰ কাৰ্ডৰ নম্বৰৰ পৰা মোৰ আধাৰ কাৰ্ডখন আপোনালোকক ডাউনলোড কৰি দেখুৱাম। আধাৰ কাৰ্ড নম্বৰৰ পৰা ডাউনলোড কৰিবলৈ আপোনালোকে ওপৰত আপোনালোকৰ বক্সটোত আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াত লিখি ল'ব। আধাৰ কাৰ্ডটো নম্বৰটো লিখাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত কেপচা ভেৰিফিকেশ্যন বুলি দেখিব পাইছে, ইয়াত আপোনালোকে ছাইডত থকা কেপচা কোডটো ছেম টু ছেম লিখি দিব। এনেদৰে আপোনালোকে কেপচা কোডটো লিখাৰ পিছত তলত যিটো আপোনালোকে অপশ্যন দেখিব পাইছে চেণ্ড OTP বুলি, আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত আপোনালোকে দেখিব পাইছে এণ্টাৰ OTP বুলি। আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত যিটো OTP আহিছে সেই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো নম্বৰ ৰেজিষ্টাৰ হৈ আছে সেই নম্বৰত এটা OTP আহিব আৰু OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। মোৰ OTPটো এতিয়ালৈকে অহা নাই। ইয়াত লিখিব পাইছে ফ্ৰেণ্ডছ, ওপৰত এনেদৰে লিখা আহে এন OTP হেজ বিন চেণ্ট ইয়ৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰত অহা
OTPটো আপোনালোকে ইয়াত বহুৱাই ল'ব। ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ মোৰ OTPটো আহি গৈছে। মই ইয়াত মোৰ OTPটো বহুৱাই লৈছোঁ। এনেদৰে আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকৰ OTPটো ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত তলত আপোনালোকে দেখিব পাইছে টেক এ কুইক সাৰ্ভে। আপোনালোকে ইয়াত এটা অপশ্যন দেখিব পাইছে ডিড ইউ নো that you can order reprint of other letter from UIDAI website। ইয়াত আপোনালোকে এইটো yes কৰি দিব। আৰু তলত আৰু এটা অপশ্যন আপোনালোকে দেখিব পাইছে বন্ধুসকল in how many days did you receive the reprinted other letter after getting SMS from Indian Post। ইয়াত আপোনালোকে more than 15 days বুলি সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পিছত বন্ধুসকল তলত আপোনালোকে এটা অপশ্যন দেখিব পাইছে ভেৰিফাই এণ্ড ডাউনলোড। আপোনালোকে ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। আধাৰ কাৰ্ডখন ডাউনলোড হৈ যোৱাৰ লগে লগে আপোনালোকক আধাৰ কাৰ্ডখন অটোমেটিক ইয়াত PDF ফাইলত অন হৈ যাব। অন হোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখিব পাইছে দিছ ফাইল ইজ প্ৰটেক্টেড। বন্ধুসকল আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন অপেন কৰিবলৈ এটা পাছৱৰ্ড মাৰিব লাগিব। পাছৱৰ্ডটো আপোনালোকক মই জনাই দিম। পাছৱৰ্ডটো হ'ল বন্ধুসকল আপোনালোকৰ যিটো নামৰ প্ৰথম 4টা আখৰ আপোনালোকে কেপিটেল লেটাৰত লিখিব লাগিব। আপোনালোকে আপোনালোকৰ নিজৰ নামৰ প্ৰথম 4টা লেটাৰ কেপিটেলত লিখি ল'ব। লিখা হোৱাৰ পিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থৰ যিটো আপোনালোকৰ বছৰ হয় আপোনালোকৰ ডেট অফ বাৰ্থৰ বছৰটো ইয়াত সম্পূৰ্ণ আপোনালোকে লিখি দিব। ডেট অফ বাৰ্থৰ বছৰটো লিখা হোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে চিম্পলি অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ PDF ফাইলটো এনেদৰে খোল খাই যাব। ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ মোৰ ইয়াৰ আধাৰ কাৰ্ডখন এনেদৰে ডাউনলোড হৈছে। ফ্ৰেণ্ডছ আপোনালোকৰো এনেদৰে আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত দেখুৱাই দিয়া আছে কেনেদৰে আপুনি আপোনাৰ পাছৱৰ্ডটো লিখিব লাগিব PDF ফাইলটো অপেন কৰিবৰ কাৰণে। ইয়াত আপোনালোকে ভালদৰে দেখিব পাইছে। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই বন্ধুসকল। নতুন এটা ভিডিঅ'ত লগ পাম নতুন এটা টপিকৰ সৈতে। জয় আই অসম।